মিনু ল'ৰা ছোৱালী দুটাক দেখা নাই যে আজি দিনটো স্কুললৈ গৈছিলে তাৰপিছত কি শুলেহি নেকি? নহয় দেউতা, ইহঁতি স্কুলৰ পৰা অহাই নাই নহয়। 4টা বাজিলে এতিয়ালৈকে ল'ৰা ছোৱালী দুটা অহা নাই নে? তুমি খবৰ লৈছা নাই? মই যাওঁ নেকি আকৌ ওলাই পেলাই অকণমান আগবাঢ়ি? নালাগে দেউতা, সিহঁতৰ কাইলৈ মানে প্ৰতিষ্ঠা দিব, সেইকাৰণে সিহঁতৰ স্কুলত এতিয়া নাটক পাতিব। মুনুকণহঁতে মানে সেই নাটক এখন পাতিছে আৰু তাতে মুনুকণে ভাও ল'ব, ল'ৰাহে পাতিছে বাৰু। মুনুকি আকৌ কিবা এইবোৰ গান চান গাব আৰু যেনিবা দিনত মিটিং হ'ব, ৰাতিলৈ নাটক হ'ব, তাৰ কাৰণেই আৰু প্ৰেক্টিচ কৰি আছে, কৈ থৈ গৈছে বাৰু অহা দেৰি হ'ব বুলি। তথাপিতো অলপ সন্ধ্যা সময়তে মই এখেতক পঠিয়াই দিম আৰু সেই টিফিন নিছোঁ দেউতাক খালে নে নাই আৰু ল'ৰা ছোৱালীবিলাকৰ লগত। তথাপিতো সেই দেউতাকক পঠিয়াই দিম আৰু কিমান আকৌ দেৰি হয় ঠিক নাই। হয় নি? মই গমেই নাপাওঁচোন। আগতে মাতে বাৰু প্ৰতিষ্ঠা দিৱসলৈ, এইবাৰ মতা নাই নেকি আমাৰ বৌক? আমিয়েতো স্কুলখন খোলা পাই একেবাৰে লাগি থকা আৰু। মাতিছে দেউতা, আপোনালৈ চিঠি দি পঠাইছে নহয়। অথনি আপুনি অকণমান দুপৰীয়া যে জিৰাইছিলে তেতিয়াই চিঠিখন আহি পেলাই হেড ছাৰে দি থৈ গৈছেহি। হেড ছাৰ নিজে আহিছে, খালি আপোনাক জগাবলৈ বেয়া পালে আৰু মোৰ হাততে দি থৈ গ'লে আৰু স্কুলত হেনো কিবা কামো আছে। মই আপোনাক এতিয়া ক'বলৈ আহিছিলোঁ কাইলৈ মিটিঙলৈকে যাব ন এপাক আৰু পাৰিলেতো ৰাতি হ'লেও আপুনি যাব পাৰিব বাৰু। এখেতে গাড়ীখনতে লৈ যাব আৰু আইতাকে আপোনাকে যাব পাৰিব। হয় নি? তেতিয়াহ'লে এপাক মাৰিব লাগিব। ৰাতিও মুনুকণক চাবলৈ যাবলৈ মনটো আছিলে বাৰু। তাকে আৰু গাটো যদি ভালে থাকে আৰু আকৌ পটককৈ বেয়া হয় নহয়, তেতিয়া মানে তিলেশ্বৰ লগত গাড়ীখনতে যাব পাৰিম আৰু। ছাগলী আৰু হাঁহকেইটা আনি পেলাই দানাকণ দি লৈছোঁ আৰু পাই। আজি আকৌ আমাৰ ল'ৰা ছোৱালী দুটা ইমান দেৰিলৈকে ঘৰলৈ অহাই নাই নহয়। এইবোৰ কিবা নাটক পাতিছে হেনো স্কুলত আৰু মোৰ ভিতৰলৈকে সোমাবলৈ মন যোৱা নাই, তেহেঁতকে চাই আছোঁ আৰু পাই। মা সন্ধ্যা থাকিলে নাহ নেকি ভিতৰলৈ? আহা ল'ৰা ছোৱালী দুটা নহালৈকে ভিতৰলৈ সোমাবলৈ মন যোৱা নাই নহয়। ৰাতিপুৱাতে গ'ল, এতিয়ালৈকে অহা নাই। সিহঁতৰ দেৰি হ'ব হেনো, এখেত গৈছিলে নহয়। অকণমান দেৰি হ'ব হেনো, 8টামান বাজিবগৈ আৰু প্ৰেক্টিচ কৰি পেলাই আহোঁতে। মোক কৈছিলে ফোন কৰি পেলাই, মই বোলো ওচৰৰ দোকানৰ পৰা কিবা এটা কিনি দিব আৰু। হয় নেকি? তেতিয়াহ'লে জোঁৱাইক কিবা এটা কিনি দিবলৈ কবি দেই ভালকৈ। ল'ৰা ছোৱালী দুটা নহ'লে আৰু ভোকে পেহাই থাকিবগৈ আৰু পাই। বন্ধুসকল, আজি আমাৰ স্কুলত প্ৰতিষ্ঠা দিৱস আছে নহয়। তাত আকৌ নাটক পাতিছে, ৰাতিকৈ নাটক মানে পাতিছে। তাত মই ভাল লৈছোঁ, আকবৰ আৰু বীৰবল মানে নাটকখনৰ নামটো। তাত মই আকবৰৰ পাৰ্ট লৈছোঁ, মেইন পাৰ্টেই বাৰু। আপোনালোক চাবলৈ আহিব দেই আমাৰ নাটকখন, আৰু কেনেকুৱা পালে জনাব আৰু যদি ভাল পায় প্লিজ আমাৰ ভিডিঅ'টো লাইক এটা কৰি দিব আৰু আমাৰ নাটকখনৰ কাৰণে। বন্ধুসকল, আমাৰ স্কুলত এতিয়া নাটক আছে নহয়, চাবলৈ ওলাইছোঁ আৰু আমি তাকে দেউতাই গাড়ীখন ঘূৰাইছে মানে আমি পেলাই ৰাস্তাতে ৰৈ দিছোঁ আৰু মুনুকণক থৈ আহিলেগৈ। তাৰ আকৌ ভাও আছে নহয়। আমি ওলাইছোঁ আৰু দেই। মণ্ডলী, আজি আমি আমাৰ প্ৰতিষ্ঠা দিৱসৰ একেবাৰে শেষৰ ক্ষণত আহি উপস্থিত হৈছোঁহি। আজি এই প্ৰতিষ্ঠা দিৱসত আপোনালোকৰ মাজলৈ এটা সুন্দৰ সাংস্কৃতিক সন্ধ্যা আগবঢ়াই দিবলৈ আমি ওলাইছোঁ। এই সাংস্কৃতিক সন্ধ্যাটোত আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন সুন্দৰ নাটক পৰিৱেশন কৰা হ'ব। আশা কৰিছোঁ আপোনালোক সকলো দৰ্শক আৰু আমাৰ শ্ৰদ্ধাৰ অভিভাৱকসকলে কণ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ যোগাব, যাতে তেওঁলোকে ভৱিষ্যতলৈ এনেদৰেই সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে, সুন্দৰ অভিনয় কৰিব পাৰে, তাৰ বাবে আমি কামনা কৰিলোঁ। আৰু আজি আমাৰ এই প্ৰতিষ্ঠা দিৱসটিত পুৱাৰে পৰা আমাৰ লগত সহযোগ কৰা আমাৰ শ্ৰদ্ধাৰ অভিভাৱক তথা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকললৈ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তৰফৰ ফালৰ পৰা যথেষ্ট অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তেওঁলোকৰ সহায় সহযোগৰ অবিহনে আমি এই অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সক্ষম নহ'লোহেঁতেন। আৰু ইমানকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু আপোনালোকৰ মাজলৈ আজি আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিবলৈ ৰৈ থকা এই নাটকখন আপোনালোকৰ আগত মঞ্চস্থ কৰিবলৈ আগবাঢ়িছোঁ। যদি তেওঁলোকৰ কিবা ভুল হয়, আপোনালোকে সেয়া ভুল যেন শুধৰাই দি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে আশীৰ্বাদ প্ৰদান কৰি তাৰেই কামনা কৰিলোঁ। ধন্যবাদ। এতিয়া আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ ওলাইছোঁ আমাৰ বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা নাটক আকবৰ আৰু বীৰবল। আকবৰ আৰু বীৰবল।
মাটিৰ পাত্ৰবোৰ বনাই হ'ল আৰু পাই এতিয়া অলপ শুকুৱাই লওঁ এতিয়া যেনিবা সদাগৰজনক সঠিক সময়ত দিব পাৰিম আৰু চিন্তাৰ কোনো কাৰণ নাই এইখিনি শুকাই থাকক মই আৰু অলপ বনাবলৈ জোৰ জা কৰোঁগৈ ভিতৰৰ পৰাই আহোঁগৈ অলপ এনেতে এটা কাঠৰ প্ৰৱেশ আৰু কাঠটোৱে আহি কুমাৰে অতি কষ্টেৰে গঢ়া সেই মাটিৰ বাচন বৰ্তনবোৰ ভাঙি চুৰমাৰ কৰি পেলালেহি আৰে এয়া মই কি দেখিছোঁ অলপ দেৰি আগত মই গোটেই মাটিৰ বাচনখিনি বনাই শুকাবলৈ থৈ গৈছোঁ আৰু এতিয়া আহি পাইছোঁহি এটাও নাই ইছ ৰাম ৰাম কি আচৰিত কি হৈ গ'ল মোৰ লগত ইমান কষ্ট কৰি গঢ়া মাটিৰ বাচনখিনি এতিয়া মই সদাগৰজনক কেনেকৈ দিম নিৰ্দিষ্ট সময়ত এয়া নিশ্চয় এই কাঠটোৰে কাম হ'ব ই আহি মোৰ গোটেই মাটিৰ বাচনসোপা মোৰ অত কষ্ট ধূলিৰ লগত মিলাই দিলে আজি ইয়াক মই নেৰিছোঁ ভাল কৰি দিম আজি তোক মই নেৰিছোঁ ক'ত যাবি তই মোক কষ্ট তই যি মাটিৰ লগত মিলাই দিলি তই তাৰ ফল পাবই লাগিব তোক আজি নেৰিছোঁ মাৰি তোক মই কি কৰি দিম আজি চাই থাক হেৰি কি কৈছে মোক গাধাটোক কেলৈ মাৰিছে আপুনি আপোনাৰ গাধাটোক কেলৈ মাৰিছোঁ সেইটো সোধাৰ আগতে সি মোক কি কৰিলে সেইটো সোধক সি যে মই অত কষ্ট কৰি বনোৱা মাটিৰ বাচন বৰ্তনখিনি ভাঙি পেলালে সেয়া কি হ'ব হা এতিয়া মই সেই মোক যোনজনে এইখিনি বনাবলৈ দিছিলে সেই সদাগৰজনক মই কেনেকৈ সময়মতে সেয়া ঘূৰাই দিম ৰ'বচোন আপুনি ইমান হুলস্থুল নকৰিব মোৰ গাধাটোৱে যিখিনি আপোনাৰ লোকচান কৰিলে তাৰ সম্পূৰ্ণ খৰচ মই বহন কৰিম আপুনি মোৰ গাধাটোক এৰি দিয়ক আপুনি মোক এই গাধাটোক থৈ আহিবলৈ দিয়ক মই আপোনাৰ ওচৰলৈ আহি আছোঁ আপোনাৰ সম্পূৰ্ণ খৰচ মই বহন কৰিম এতিয়া সম্পূৰ্ণ খৰচ বহন কৰিম বুলি ক'লেই নহ'ব নহয় মোৰ কষ্টখিনি ক'লৈ যাব পইচাখিনি যেনিবা দিব এইখিনি সময়টোতো মই আকৌ খৰচ কৰিব লাগিব কিন্তু এইখিনি সময় খৰচ কৰিলেও মই সেই সঠিক দিনটোত এইখিনি দিব নোৱাৰিম গতিকে নিশ্চয় মই ইয়াৰ পুতক তুলিবই লাগিব মই আজি আবেলিকে মহাৰাজা আকবৰৰ ওচৰলৈ যাম মহাৰাজ মোৰ প্ৰণাম গ্ৰহণ কৰিব কোৱা প্ৰহৰী কিবা হেতু আহিলা তুমি সংবাদ কি মহাৰাজ আপোনাৰ ওচৰলৈ আমাৰ ৰাজ্যৰ এজন কুমাৰ আহিছে আৰু সেই কুমাৰে আপোনাক লগ কৰিবলৈ বিচাৰিছে তেওঁক আহিবলৈ দিয়া জীৱাজ্ঞা মহাৰাজ প্ৰণাম মহাৰাজ এই অভাজনৰ সেৱা গ্ৰহণ কৰিব কোৱাচোন কি মতে আহিলা তুমি এই আকবৰে কিবা কাৰ্য কৰিব সম্পাদন মহাৰাজ মোৰ এজন ইৰাণৰ বন্ধু আছে আৰু সেই বন্ধুজন আমাৰ ৰাজ্যলৈ আহিছে তেখেতে কৈছে যে ইৰাণৰ ৰজাই আমাৰ ৰাজ্যক খুব ভাল পায় কিন্তু তেওঁ আমাৰ ৰাজ্যৰ এটা বস্তুৱেই বেয়া পায় যে আমাৰ ৰাজ্যৰ হাতীবোৰ ক'লা সেইটো আকৌ কেনেকুৱা কথা ইয়াক কেনেকৈ নিৰ্মূল কৰিব পৰা যাব উপায় আছে মহাৰাজ উপায় আছে তেখেতলোকৰ দেশৰ হাতীবোৰ এনেই বগা নহয় তেওঁলোকৰ দেশৰ ধোবাবোৰে সেই হাতীবোৰক নিতৌ কেইবাবাৰকৈ ধুৱে যাৰ ফলত সেই ইৰাণৰ হাতীবোৰ বগা তেন্তে আমি কি কৰিব লাগিব চিন্তাৰ কোনো কাৰণ নাই মহাৰাজ আমাৰ দেশৰো যদি ধোবাখিনিক মাতি দিয়ে তেতিয়াহ'লে আমাৰ হাতীখিনিও নিশ্চয় বগা হ'ব তেন্তে আমাৰ দেশৰ গোটেই ধোবাখিনিকে মাতি দিয়া যাওক যাতে তেওঁলোকে আমাৰ সেই হাতীখিনি ধুই ইৰাণৰ দৰে চাফা কৰি দিয়ে মহাৰাজ গোটেই ধোবাখিনিৰ কোনো প্ৰয়োজন নাই এজনেই আপোনাৰ কামটো সমাধা কৰিব পাৰিব মোৰ ঘৰৰ কাষতে এজন ধোবা থাকে তেওঁ অতি সুন্দৰকৈ কাম কাজ কৰে গতিকে তেওঁকেই মাতি দিয়া যাওক ঠিক আছে তেন্তে আমি তেওঁকেই মাতিম এতিয়া তুমি যাব পাৰা ভাল বাৰু মহাৰাজ এই কুমাৰৰ কথাত কিবা এটা নিশ্চয় আছে তথাপিতো মই ইয়াৰ গম ল'ব লাগিব সেই ধোবাজনক মাতি দিয়া যাওক তেতিয়া গম পাম কুমাৰৰ ৰহস্য কি প্ৰহৰী কওক মহাৰাজ কিবা হেতু মাতিলে আমাক কুমাৰে মোক এজন ধোবাৰ কথা কৈ গৈছে তুমি সেই ধোবাজনক অতি শীঘ্ৰে মোৰ ৰাজসভালৈ মাতি পঠিওৱা ক'বা যে মহাৰাজ আকবৰে তেখেতক লগ কৰিব বিচাৰিছে জীৱাজ্ঞা মহাৰাজ আপুনি হেনো মোক মাতিছিলে কওকচোন এই অভাজনৰ ওপৰত আপোনাৰ কি আদেশ আছে নতশিৰে কৰিম পালন তোমাৰ ওপৰত এটা দায়িত্ব আহি পৰিছে ইৰাণৰ ৰজাই হাঁহিছে যে আমাৰ ৰাজ্যৰ হাতীবোৰ হেনো বৰ ক'লা গতিকে আমাৰ ৰাজ্যৰ হাতীবোৰ ধুই
ইৰাণৰ দৰে বগা হাতীলৈ ৰূপান্তৰ কৰিব লাগে। এই দায়িত্ব তোমাক দিয়া হৈছে। তাৰ বাবে তুমি যিমান সা সৰঞ্জাম লাগে গোটেইখিনি ৰাজভঁৰালৰ পৰা লৈ যাব পাৰিবা। আৰু তোমাৰ এই কাম যদি ভাল হয় মই তোমাক পুৰস্কৃত কৰিম। আৰু যদি কামটো কৰিব নোৱাৰা তেতিয়াহ'লে তাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব সেয়া চাগে তুমি নিশ্চয় গম পাইছা। ভাল বাৰু মহাৰাজ, মই কৰিবলৈ চেষ্টা কৰিম। এইটো বাৰু কেনেকৈ সম্ভৱ? হাতী বাৰু ধুই ধুই কোনোবাই বগা কৰিব পাৰেনে? এয়া নিশ্চয় সেই কুমাৰৰে কাম হ'ব। মোৰ গাধটোৱে তাৰ মাটি বাচন বৰ্তনখিনি ভাঙি পেলোৱাৰ কাৰণে ৰজাৰ ওচৰত মোক দোষী সাব্যস্ত কৰিবলৈ সি এনেকুৱা কাম কৰিবলৈ লৈছে। ময়ো কিবা এটা উপায় উলিয়াব লাগিব। ময়ো এতিয়া বীৰবল মহাজনৰ ওচৰলৈকে যাওঁ। কিবা যদি বুদ্ধি দিব পাৰে তেওঁকেই কওঁগৈ কথাটো। বীৰবল মহাজন, বীৰবল মহাজন। কোৱাচোন কি মনকে আহিলা তুমি? এনেদৰে ধুবাই নিজৰ সমস্যাৰ কথা বীৰবলৰ আগত সকলো ভাঙি পাতি ক'লে। চিন্তাৰ কোনো কাৰণ নাই, মই কোৱা মতে কৰিবা, নিশ্চয় সফল হ'বা। এতিয়া অপেক্ষা মাথো কাইলৈ আকবৰৰ ৰাজসভালৈ। ধন্যবাদ বীৰবল মহাজন, আপোনাৰ সহায় মই কেতিয়াও নাপাহৰোঁ। মহাৰাজ আহিছে যেন পাওঁ। মহাৰাজ আহক আহক, মোৰ প্ৰণাম গ্ৰহণ কৰক। কিহে, মই কি দেখিছোঁ? তোমাৰ দেখোন হাতী পৰিষ্কাৰ কৰাৰ কাৰ্য একো আগবঢ়াই নাই। কি এয়া দেখোন হাতী অকণো সলনি হোৱাই নাই, ক'লা হাতী দেখোন ক'লাই হৈ আছে। মহাৰাজ তাকেইতো, ইয়াৰ বাবে এটা মোক ডাঙৰ পাত্ৰৰ প্ৰয়োজন হ'ব আৰু তাৰ কাৰণে মই আপোনাৰ ওচৰলৈ যোৱাৰ কথা আছিলেহে। মোক হাতীটো ডুব যোৱাকৈ এটা ডাঙৰ পাত্ৰ লাগে। তেন্তে মোৰ ৰাজভঁৰালৰ পৰা তুমি সেই পাত্ৰ লৈ আহিব পাৰা। নাই মহাৰাজ, আপোনাৰ ৰাজভঁৰালত তেনেকুৱা পাত্ৰ নাই। মই চালোঁ। আপুনি আমাৰ সেই কুমাৰক ক'ব পাৰে, তেওঁ হাতীৰ কাৰণে এটা ডাঙৰ পাত্ৰ বনাই দিব পাৰিব। হয় নেকি প্ৰহৰী? তেতিয়াহ'লে তুমি কুমাৰক এতিয়াই কোৱাংগে যে ধুবাই হাতীবোৰ চাফা কৰিবলৈ এটা ডাঙৰ পাত্ৰ খুজিছে আৰু তেওঁ সেই পাত্ৰ সোনকালে বনাই দিবলৈ কোৱাংগে। তেতিয়াহে ধুবাই হাতীবোৰ বগা কৰিব পাৰিব। যি ভাগ্য মহাৰাজ। মহাৰাজ, মোৰ প্ৰণাম গ্ৰহণ কৰিব। বীৰবল, সংবাদ কি ৰাজ্যৰ? কুশলে আছেনে মোৰ প্ৰজাগণ? কুশলে আছে মহাৰাজ আপোনাৰ প্ৰজাগণ। বিসম্বাদ হৈছে মাথো কেৱল কুমাৰ আৰু ধুবাৰ মাজত। তেন্তে দুয়োজনকে মোৰ সভালৈ মাতি দিয়া যাওক। জীৱাজ্ঞা মহাৰাজা। মহাৰাজা আমাৰ প্ৰণাম গ্ৰহণ কৰিব। কিহে ধুবা, তোমাৰ কাম আগবাঢ়িছেনে? কেইটা হাতী বগা হাতীলৈ ৰূপান্তৰিত হ'ল? নে কিবা বিসম্বাদ ঘটিছে তোমাৰ কামত? বিসম্বাদ ঘটিছে মহাৰাজ। কুমাৰে এতিয়ালৈকে মোক হাতীৰ ধুৱাব পৰা পাত্ৰটো বনাই দিবই পৰা নাই আৰু যাৰ ফলত মই কাম আগবঢ়াব পৰাই নাই। তেনেকৈয়ে পৰি আছে মোৰ কাম। কিহে কুমাৰ, তোমাৰ ইমান দিনো এটা পাত্ৰ বনাই হোৱাই নাই নে? মহাৰাজ, মই যৎপৰোনাস্তি চেষ্টা কৰিছোঁ, কিন্তু এয়া কোনো কাৰণতেই সম্ভৱ নহয়। মই যেতিয়াই বাচন এটা বনাই হাতীটোক জোখ ল'বলৈ তাত বহুৱাই দিওঁ তেতিয়াই সেই বাচনটো ভাগি পৰে আৰু মই তাকে কৰি কৰি যথেষ্ট অৱশ হৈ পৰিছোঁ মহাৰাজ। তেন্তে তুমি তোমাৰ শাস্তি পাবই লাগিব। বীৰবল, মোৰ প্ৰহৰীক কৈ দিয়া তেওঁক শাস্তি প্ৰদান কৰিবলৈ। মহাৰাজ, আপুনি তেনেকুৱা নকৰিব। আপুনি মোক একো শাস্তি বিহিব নালাগে। মই মোৰ নিজৰ ভুল আপোনাৰ আগত স্বীকাৰ কৰিছোঁ। মোৰ কোনো ইৰাণৰ বন্ধু নাই। মই সেয়া সাজি সাজি কৈছিলোঁ। মই ধুবাৰ ওপৰত পুতক তুলিবলৈহে এনেকৈ কৰিছিলোঁ। ধুবাৰ গাধটোৱে মোৰ গোটেই মাটি বাচন বৰ্তনবোৰ ভাঙি পেলাইছিল, যাৰ ফলত মোৰ যথেষ্ট কষ্ট কৰি বনোৱা সেই মাটিৰ বাচন বৰ্তনবোৰ অথলে গৈছিল আৰু সেইবাবে পুতক তুলিবলৈ মই এনেকুৱা কাম কৰিছিলোঁ। মহাৰাজ, আপুনি মোক ক্ষমা কৰক। আনলে বুলি হুল পুতি নিজেই মৰে ফুটি। এতিয়া মানে কথাৰ ৰহস্য ওলাই পৰিল। মই প্ৰথমতেই গম পাইছিলোঁ, কিন্তু ইয়াৰ আঁতিগুৰি বিচাৰি মই গোটেই ঘটনাটো তদন্ত কৰিলোঁ। ধুবা, তুমি নিজৰ বুদ্ধিৰ বাবে পুৰস্কাৰ পোৱা। তোমাৰ বুদ্ধিমতাক মই যথেষ্ট শলাগ লৈছোঁ। মহাৰাজা, ইয়াৰ কাৰণে মই কোনো শলাগ পাবলগীয়া কাম কৰা নাই। মোক যি এই অপবাদৰ পৰা বচালে সেয়া মাথো বীৰবল মহাজনৰ কাৰণেই হৈছে। তেখেতেই গোটেই মোক সমস্ত বুদ্ধি দিছিল। হয়নে বীৰবল? হয় মহাৰাজ, এয়া মোৰ দায়িত্ব আছিলে। বীৰবল, তুমি মোৰ ৰাজসভাৰ উপযুক্ত মন্ত্ৰী। তোমাৰ সমান বুদ্ধি কাৰোৱেই নাই। তোমাৰ নিচিনা মন্ত্ৰী থাকিলে আমাৰ ৰাজ্যৰ কোনো চিন্তা নাই। তোমাক উপযুক্ত পুৰস্কাৰেৰে মই পুৰস্কৃত কৰিম। জয় মহাৰাজ আকবৰৰ।
জয় জয় বীৰবল মহাজনৰ জয় জয় প্ৰজাগণৰ জয় 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 প্ৰিয় দৰ্শক মণ্ডলী, আমাৰ সঁচাকৈ ক'বলৈ ভাষা নাই আৰু আমাৰ এই বিদ্যালয়ৰে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা আজি আমাৰ মাজত যিখন নাটক মঞ্চস্থ কৰিলে সঁচাকৈ আমি নথৈ আনন্দিত। আমাৰ হিয়া ভৰা আশীৰ্বাদ শুভেচ্ছা তেওঁলোকক প্ৰদান কৰিছোঁ। এইদৰে তেওঁলোকে যাতে জীৱনৰ অনাগত দিনবোৰতো সফল হৈ আমাৰ এই বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনি তাৰ বাবে তেওঁলোকক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আশা কৰিছোঁ আপোনালোকেও এই নাটকখন আঁকোৱালি ল'ব। আপোনালোকেও চাগে নিশ্চয় এই নাটকখন চাই ভাল পাইছে। আৰু মই মাইক্ৰফোনটো আমাৰ হেড ছাৰলৈ আগবঢ়াই দিছোঁ, তেখেতে তেখেতৰ মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰিয় দৰ্শক মণ্ডলী আৰু মোৰ শ্ৰদ্ধাৰ অভিভাৱকসকল, আপোনালোকে এই নাটকখন চাই নিশ্চয় ভাল পালে। আজি মই সকলোতকৈ সুখী আমাৰ বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিখন নাটকে আজি ইয়াত মঞ্চস্থ কৰালে তাৰ কাৰণে মই সঁচাকৈ সুখী। তেওঁলোকে ইমান সৰুতে ইমান এখন ধুনীয়া নাটকে আৰু অতি খুব কম ৰিহাৰ্চেলৰ মাজত তেওঁলোকে এই নাটকখন আজি আপোনালোকৰ আগত দেখাব পাৰিলে তাৰ কাৰণে মই সঁচাকৈ বহুত সুখী। ইয়াৰ উপৰিও তেওঁলোকে আজি ৰাতিপুৱাৰে পৰা হৈ থকা মিটিংখনতো যিসমূহ সঁহাৰি আমাক দিলে তাৰ কাৰণেও আমি নথৈ আনন্দিত। তেওঁলোকৰ বহুতেই সেই মিটিংখনত নৃত্য গীত কৰিলে। তাৰপিছতো এতিয়া আকৌ এখন সুন্দৰ নাটক আপোনালোকৰ আগত দেখুৱাবলৈ সক্ষম হ'ল। গতিকে মই তেওঁলোক আটাইলৈকে মোৰ হিয়া ভৰা অভিনন্দন আৰু বুকু ভৰা আশীৰ্বাদ প্ৰদান কৰিছোঁ, যাতে তেওঁলোকৰ ভৱিষ্যত জীৱন সুন্দৰ হয়। তেওঁলোকৰ যদি এই নাটকখন কৰোঁতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিয়ে যেন আৰু ভুলবোৰ আঙুলিয়াই দিয়ে। বন্ধুসকল, আপোনালোকে বাৰু আমাৰ এই নাটকখন চাই কেনেকুৱা পালে? যদি ভাল পায় প্লিজ আমাক কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ যদি কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে আপোনালোকে সেয়া ভুল ক্ষমা কৰি শুধৰাই দিব। আৰু এনেকুৱা নাটক যদি আপোনালোকক লাগে প্লিজ আমাক কমেণ্ট কৰি জনাব। আৰু আমাৰ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।